প্ৰতিশ্ৰুতিবোৰ নিয়ৰৰ চেঁচা কণিকাৰ দৰে নিজানপনত যেন হৈছে বিলীন। যেন এক শব্দবিহীন অজান অনুভূতিয়ে পুৰণিক আকৌ কৰিছে নবীন। যাক প্ৰতিটো উশাহত স্পৰ্শ কৰিছিলোঁ, সেয়া হৈ পৰিছে এক যন্ত্ৰণাদায়ক অতীত। যাৰ স্পৰ্শ অনুভূতি লাহে লাহে মিলি পৰিছে নিশ্চিহ্নভাৱে মাটিত। সামাজিক ককৰ্থনাত পৰি ভাগৰত চকুলো পৰে, কিন্তু পুৰণি সেই মধুৰ স্মৃতিয়ে মোক পাকে পতিয়া কৰে। পলাই ফুৰিছোঁ এই অসহ্যকৰ বেদনাৰ পৰা। সপোন ভগাৰ বাবে হয়তো মই নিজেই জগৰীয়া। চকুলোবোৰে বৰকৈ কষ্ট দিয়ে। নিশাৰ ভাগৰ মোৰ নিৰ্জনতাক কাহিনী। অশ্ৰুবোৰ ভাগৰি আহিব খুজি জানা, কিন্তু ধৰি ৰাখো। অশ্ৰুবোৰে মোৰ বাধ্যতা বুজায়। এই প্ৰতিশ্ৰুতিবোৰৰ মাজত মোক বান্ধি ৰাখিছে সমগ্ৰ পঞ্চতন্ত্ৰই। আঘাত কৰে কেতিয়াবা এই হৃদয়বিহীন অনুভূতিহীন যন্ত্ৰই। এক উন্মাদ চিঞৰে চোন মোক বান্ধি ৰাখে জোৰেৰে। মোৰ প্ৰতিশ্ৰুতিবোৰৰ দৰে কিছুমান লোহাৰৰ জৰিৰে।